পুনৰ উভতি আহিছোঁ মই সুৰজিত চেত্ৰী কাৰ্বি আংলং টাইমছৰ দৰ্শকক আকৌ পুনৰ মই জনাবলৈ বিচাৰিছোঁ বৰ্তমান এই 7:30 বজাত ডিফু ST LAC কনষ্টিটুৱেঞ্চিৰ প্ৰায় ফলাফল দেখিবলৈ পোৱা গৈছে। এই 7:30 বজাত বৰ্তমান হৈছে ভোট অমৰ সিং টিছয়ে লাভ কৰিছে 3,31,109 আৰু দ্বিতীয় স্থানত আছে জয় গাথাৰ 1,84,958 আৰু লগতে তৃতীয় স্থানত আছে কংগ্ৰেছ দলৰ পৰা জয়ৰাম ইংলেং তেখেতে লাভ কৰিছে 1,22,601 4 নম্বৰ স্থানত আছে জন বাৰ্নাৰ্ড চাংমা তেখেতে ভোট লাভ কৰিছে 11,169 আৰু লগতে 5 নম্বৰ স্থানত জটছন বে SDC পাৰ্টিৰ প্ৰাৰ্থী তেখেতে ভোট লাভ কৰিছে 9,518 যিহেতু 1 নম্বৰ আৰু 2 নম্বৰ অমৰ সিং টিছ আৰু জয় গাথাৰ তেখেতসকলৰ দুইগৰাকীৰ মাজত বৰ্তমান ইতিমধ্যে 1,46,151 ইমানটো ডিফাৰেঞ্চ দেখা গৈছে। তাৰমানে ইমানখিনি ভোট 1 নম্বৰ আৰু 2 নম্বৰৰ মাজত এতিয়াও বৰ্তমান গেপ এটা থাকি গ'ল। এই গেপটো দেখি পেলাই আমি এটা এনালাইজ কৰিব পাৰোঁ চাই পেলাই যে কিছু সময়ৰ পিছত ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ আগতেই তথাপিও বহুতে ৰাইজে জানিবলৈ পোৱা গৈছে যে ইতিমধ্যে ইয়াতে বিজেপিয়ে লিড কৰি আছে বা বিজেপিয়ে বিজয় হ'ব।